Hello everyone, welcome back to my channel. তো মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো আজি মই যাবলৈ ওলাইছো বিলাসীপাৰালে আৰু আপোনালোকক কৈ দিছো মানে মই কৃষ্ণকান্তত এমএ এডমিশন ল'ম বুলি আজি যাবলৈ ওলাইছো আৰু লগতে আমাৰ বিলাসীপাৰা কলেজখনো আপোনালোকক দেখুৱাই দিম। বহু দিনৰ মূৰত কলেজত যাম আৰু আপোনালোকে যদি কোনোবাই যদি মানে কৃষ্ণকান্তত এমএ ল'ব বিচাৰে তো ল'ব পাৰিব। মই আজি গোটেই ইনফৰমেশ্যনখিনি দি দিম, কি লাগে বা কিমানখিনি টকাৰ প্ৰয়োজন গোটেইখিনি দি দিম। আৰু মই মানে কেতিয়াবাই মানে 18তে বিএ কমপ্লিট কৰিলোঁ আৰু ইমান দিনে ঘৰত বহি আছিলোঁ আৰু মানে ডিএলএড কৰিলোঁ, আছাম টেট দিলোঁ, মানে বাকী কিবাখিনি কৰি আছিলোঁ। ভাবিলোঁ এতিয়া ঘৰত বহি আছোঁ তো এমএটো কৰি লওঁ, সেইকাৰণে মানে এডমিশ্যন ল'ম বুলি ভাবিছোঁ। আপোনালোকৰো যদি ল'ব মন আছে তো মই আজি মোৰ ভিডিঅ'টো গোটেইখিনি চাই থাকিব আৰু গোটেইখিনি ইনফৰমেশ্যন পাই যাব। এয়া মই স্কুটি ৰেডি কৰিছোঁ, মানে ওলাই লৈছোঁ, এতিয়া মই যাম। তো একদম ৰেডি হৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ফাইনালি আহি পালোঁ মই এতিয়া বিলাসীপাৰা। এয়া হৈছে বিলাসীপাৰাৰ দৃশ্য আৰু মানে মই ৰাতিপুৱাই আহি পাইছোঁ। এতিয়া যাব লাগিব কম্পিউটাৰ দোকানলৈ। এয়া হৈছে কম্পিউটাৰ দোকান আৰু মানে অনলাইন কৰিব লাগিব, এপ্লাই কৰিব লাগিব। তো ব'লক এতিয়া কম্পিউটাৰ দোকানলৈ যাওঁ। এইটো হৈছে কম্পিউটাৰ দোকান। মই মানে ইয়াতে মানে কৰিম এপ্লাইটো, ইফালেদি সোমাই যাওঁ। আৰু এয়া কম্পিউটাৰৰ দোকান, মানে এতিয়া দাদাজন অহাই নাই, মই মানে এতিয়া বহি আছোঁ। মই মানে ৰাতিপুৱাই আহিছোঁ, মানে কলেজত যাব লাগিব ভাবিলোঁ, ৰাতিপুৱাই অনলাইনটো আগত কৰিলোঁ, তাৰপিছত কলেজত গৈ জমা দিব লাগিব ডকুমেণ্টখিনি। তো এয়া বিলাসীপাৰা এতিয়া ৰাতিপুৱা 9:30 মান হৈছে, একদম খালী হৈ আছে আৰু আজি ছানডে সেইকাৰণে খালী। আৰু এয়া আহি পালোঁ মই কলেজ। অনলাইন কৰি এতিয়া আহিছোঁ কলেজলৈ আৰু এতিয়া ডকুমেণ্টখিনি কলেজত জমা দিম। আৰু এয়া হৈছে আমাৰ বিলাসীপাৰা কলেজৰ দৃশ্য, মানে বহুদিনৰ মূৰত আহিছোঁ কলেজলৈ। আজি ছানডে তো একদম খালী আৰু কলেজৰ একদম ৰং ৰূপ বদলিয়ে গৈছে। আৰু মই সেই কেতিয়াবাই মানে 18তে অহা, তো তাৰপিছততো আৰু অহা হোৱাই নাই। কলেজ একদম বদলি গৈছে বহুদিনৰ মূৰত। মানে কিবা এতিয়া মই কলেজৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, ডকুমেণ্টখিনি মোৰ জমা দিয়া হৈ গ'ল। এতিয়া আমি যাম ঘৰত, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো মোৰ এইটো একেবাৰে সৰু ভিডিঅ'। এতিয়া গৈ আছোঁ আমি ঘৰত। হাই ফ্ৰেণ্ড, তো ফাইনালি আহি পালোঁ এতিয়া ঘৰ। আৰু মানে তাতে আৰু ভিডিঅ' বনোৱা নহ'ল আৰু মই মানে আপোনালোকক কৈ দিছোঁ, মোৰ অনলাইন কৰোঁতে মানে ফিজ ল'লে 5,000 টকা আৰু এনে মুঠ আৰু 5,300 মান খৰচ হয় আৰু অনলাইন কৰা মানুহজনকো দিব লাগে আৰু জেৰক্স মিলি আৰু এনেকৈ 5,500 মান টকা হ'লে হৈ যায়। আৰু আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তো এই মাহৰ একদম লাষ্ট মানে শেষৰ তাৰিখটো আছে, 31 তাৰিখ লাষ্ট ডেট। তো আপোনালোকে ল'ব পাৰিব যদি ল'ব বিচাৰে। অনলাইন কৰি ল'ব প্ৰথমে কম্পিউটাৰ দোকানত গৈ, তাৰপিছত আপোনালোকৰ যিখন ওচৰৰ কলেজ আছে সেই কলেজত গৈ কাগজখিনি মানে ডকুমেণ্টখিনি জমা দিব লাগিব। তাৰপিছত সেইখিনিয়ে প্ৰচেছ আছিলে আৰু আজিলৈ ইমানেই।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।